হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই জেচিডিছ ব্লগছ। মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কল আৰু গুৰ মিঠৈ খালে কি হয়। কল আৰু গুৰ মিঠৈ খালে কি হয় এই ভাইটিজনে ধুনীয়াকৈ বুজাই দিব আপোনালোক। কল আৰু গুৰ মিঠৈ একেলগে খালে কি হয় এতিয়া কৈ দিয়ক, কল খালে কি হয় আৰু গুৰ মিঠৈ খালে কি হয়? কল খালে হাতীৰ পৰা বল হয় দক্ষে বল এই মাছ উঠিছি না এনে বল হয়। কল খালি আৰু এটা হয় কল খালি মাছ দাঙি দিতে পাৰি। আমি বাকী হৈছোঁ ইমানত একগলত 100 লাগি মাৰিছোঁ ৰূপচন্দা লাগি থাকিব গাবই আৰু দিলে কষ্ট কৰিব পাৰে কল আৰু মিঠৈ খালি সেনে কথা আৰু কি কি কৰিব পাৰে কল এই বহু কৰিব পাৰি। বডি কিন্তু এই বডিটো কল খাই পেলাই বনোৱা কল দেখি লাগে। গুৰ মিঠৈ কিমান মান খালা এতিয়া? কল আৰু গুৰ মিঠৈ কল কিমান মান খালা? ডেইলি খাৱা নাই এনেকে? কম ইঞ্জিন নহয় তোমাৰ এতিয়া তিল খালিও হজম হ'ব পাৰে। আজি লাঙি কি এক গল পানীত পাতছে নেকি? গলত পুৰে কল খালি লাঙি পাতিব পাৰি। কিমানত লাঙি পাতিছে? 100 কিমান কি মাছ ধৰিছে? ৰূপচন্দা, কমন কাঠ, গ্ৰাছ কাঠ, মিৰ্গেৰ চানা, সুৰেৰ চানা এইবিলাক বলবো কোটা বলবো বললি মাছ তাৰমানে তামাম খাই ভাল পাওঁ খাওঁ নাখাওঁ নহয় ঘৰতো দেওঁ খাওঁ ইমান নাখাওঁ মই মাৰি ভাল পাওঁ মাছটো আজা দিছে মাছ মাৰি ঘৰৰ গালিও নাখাওঁ এনেই বেকাৰ থকা যায়। এতিয়াতো হেৰি নাখাওঁ গালি নাখাওঁ নে মাছ আনিলি সেইটো কথা জোকে ধৰে নে নধৰে? আছে চুবে খাই পেলা চুবে খাই পেলা জোক কেনেকে ধৰে জোকে? তাৰ সেই নাখায় না মুখ নাক একো নাই আকৌ মুখ আৰু চকু একো নাই। মুখ আছে চকু নাই। মুখ আছে চকু নাই নাহে শুঙি আহি পানীত থৌ শুনিয়া পালি কিবা পালি এই গুচি ধৰে ফাৰ্ষ্টতে এনেই ধৰে আৰু লাহে ফুটি যাই থাকে। ফুটি ধৰে ফুটি ধৰাৰ পিছত ফুটি উঠছে ফুটি উঠে চাহতে জোকাই ধৰে। আমাৰ ঘৰত আৰু ডাঙৰ জানা মানুহ আছে তাকে ক'ব নাথাকে। যাই থাক আগবাঢ়ি যাই থাক।